যিহেতু মেইন কামটো গুৱাহাটীত আছে সেইকাৰণে দেওখাল মন্দিৰত সোমাই সেৱা ভাগ লৈ ওলালো আকৌ গুৱাহাটীলৈ। আৰু দাদা যিহেতু গুৱাহাটীতে আছে ভাবিছো যাওঁতে এবাৰ সোমাই লগ কৰি যাম। কোৱা মতেই হ'ল আৰু পালোহি দাদাৰ ৰুম। সি পিছে কেমেৰা আগত ওলাব বৰ লাজ কৰে। বাৰু বাদ দিয়ক, হেলমেটটোৰ কাৰণে ফুটটো গৈ কিবাহে সেইকাৰণে যোৱাৰ আগতে ইয়াতে ধুইলো। আৰু দাদাক হাই ক'ব দিছো, চাওকচোন তাৰ লাষ্টত উপায় নাপায় বেচেৰাই ক'লেগে আৰু তাকো মুখেৰে নহয় হাতেৰে। যিহেতু ঘৰলৈ যোৱাটো আজি নহয় সেইকাৰণে থানৰ পৰা অনা প্ৰসাদ খিনি অলপ খালো আৰু দাদাকে দি দিলো, দাদাৰ লগৰ কেইজনৰ লগত মিলাই কৰি খাবলৈ। এতিয়া তাৰ পৰা ওলাই আহো মানে ফচিলোৱে নহয় জামত। যেনে তেনে জামৰ পৰা ওলাই পালোহি মেইন ডেষ্টিনেশ্যন মানে কামৰ জেগাত। আৰু যিমানখিনি কাম আছিলে কৰিলেও মানে এইফালে বিতুপনকো লগ পালো আৰু একেলগে ট্ৰেইনিং কৰা বহুতকে লগ পালো। এইফালে মাধুৰ্য আৰু পল্লৱ। যিহেতু কামখিনি কৰি হ'লে এতিয়া গৈ আছো মানে ভাত খাব। সময় পিছে 3 মান বাজিবই হ'ল, সেইকাৰণে জল্দি ভাতকেইটা খাই আহিলো আকৌ হেডকোৱাৰ্টাৰৰ ফালে। আৰু ইয়াত আহি আকৌ ভাস্কৰকো লগ পালো আৰু ফটাফট কাপোৰযোৰ সলাই বেগটো লৈ ওলালো নিপেনৰ ৰুমলৈ। যোৱাৰ আগতে বেজ কেইটামান ল'ব লগা আছিল সেইকেইটাও লৈ ললো আৰু পালোহি নিপেনৰ ৰুম। সি আকৌ আমাক ভালকে আদৰিছে।